ঐ মাল মাল তোৰ মানে আজি মালৰ ইমান জোচ নাই মানে জোচ নাই মানে কি গাটো বৰ এটা ভাল নহয় কালি দিনটো শুয়ে আছোঁ তাৰপা আজি তাকে বোলো অকণমান গাটো ভাল পাইছোঁ বোলো অকণমান ওলাই যাওঁ ভাল লাগিব গা চা ধুই কৰি অকণমান আৰু এনেই পোৱানোৱাটো ঘৰ ফালেকে ওলাই যাওঁ বুলি ভাবিছোঁ কালি মানে এনেকুৱা গা বেয়া ন পূৰা ৰাতিটো মানে শুই গৈছোঁ আৰু তাকে এতিয়া অকণমান ওলাই যাওঁ ব'লকচোন তোৰ মানে কি হ'ল ওলাই যোৱাৰ আগত বোলো শিখৰ এটাকে গৈ পিনি খাই লওঁগৈ মানে শিখৰটো খালেহে অকণমান ভাল লাগে এতিয়া গাটো বেয়া ন শিখৰটো খাই অকণমান প্ৰটিন পাম এনাৰ্জি পাম মানে শিখৰটোকে বুলি খাই লওঁ তাৰপিছত পোৱানোৱাটো ফালে একেষ্টে ওলাই যাম আৰু নে কি কয় এতিয়া মানে মেইন কথাটো কি আমাৰতো আৰু বাহন চাহন নাই ন মানে নিজৰতো বাইক চাইক নাই আৰু বাপেৰেও এখনকে লৈ আহিছোঁ এয়া দেখিছেনে এখন দুফালে দুখন এখন হিলি থাকে তাকে আৰু আমাৰ লোকৰ বাইকৰ পকৰত উঠোঁতেই যায় আৰু তেনেকৈতো 2-3বাৰ আমি চুঁচৰিও গৈছোঁ চুঁচৰি একদম পূৰা নিহত হ'বলৈহে বাকী আৰু হয় মানে পোৱানোৱাহঁতৰ ঘৰ পাই গ'লোহি ৰৈ আছোঁ এতিয়া সি জানো ঘৰত আছেনে নাই ফোন এটা কৰোঁ তাকে তাক ফোন চোন কৰি লওঁ তাৰপৰা সিনো কি কৰি আছে দেখামগৈ ৰ'ব মানে সিটো গম নাপায় ন ভিডিঅ' চিডিঅ' কৰি আছোঁ বুলি মানে এনেকৈ আৰু ব্লগ যে কৰি আছোঁ সিটো গম নাপায় এইটো ৰ'ব তাক কল এটা কৰি লওঁ ক'ত আছে ক'ত নাই তাৰপৰা ডাইৰেক্ট তাক দেখামগৈ সি মানে কেতিয়াবা একদম বৰ অজব হৈ থাকে কাণ্ড কাৰখানা বৰ বেলেগ কৰি থাকে দেখামগৈ এতিয়া কি হয় কি নহয় দেই 15 minutes later. এয়া মই ব্লগ কৰি আছোঁ মই কৈছিলোঁ নাই ই মানুহটো অজব কৰি থাকে এতিয়া পেণ্টটো পিন্ধি আছে বুলিহে নহ'লে ঘৰত কেতিয়াবা লেংটা হৈ থাকে গৰম বুলি লেংটা হৈ থাকে তো আজি মানে আগফালে ওলাই আহিছে কাৰণে পেণ্টটো পিন্ধি আহিলে আৰু কিন্তু দেখিছে নাই চোলাটো নাই পিন্ধা শিখৰ এটা খুৱাবি নেকি পইচা নাই আজিহে নাই ছেকেণ্ডত ওচৰত গম পাইছোঁ তোৰ আজিহে পইচা নাই হ'ব দে তোক আৰু মাহঁত নাই দেউতাহঁত নাই ক'ৰবাত পইচা পাম বাৰু মইতো বিগ ফেন ৰাইজে আমাক দেখি একদম উল্লাসিত হৈ গৈছে দেই আমাৰ আড্ডা প্লেচ এইডোখৰ ইয়াতো বহোঁ তাৰপৰা সেইডোখৰতো বহোঁ বাৰু সেইবিলাক দেখাম আৰু পিছতকৈ যদি অহা হয় আজি মানে বেলেগ লগৰবিলাক দেখাই নাই কাকো এনেই আৰু অকণমান ওলাই যাওঁ ব'লক এইফালে আমাৰ এইটো মাইকীৰ লগত ফেনাই আছে চাগে আমাৰ গাঁওখনকে দেখুৱাওঁগৈ আপোনালোকক এয়া আমাৰ ইয়াতে হাঁহবোৰ এনেকুৱা দেই আপোনালোকৰ এইফালে এনেকুৱা আছে নে নাজানো দেই আমাৰ এইফালে এনেকুৱা হাঁহ আছে আকৌ দেই মাৰিলে এইটো আমাৰ ইয়াতে গৰু এনেকৈ বহি থাকে ৰাস্তাত আপোনালোকে গেছ কৰক আমি কিমান কিমান স্পীডত গৈছোঁ আপোনালোকে গেছ কৰক মই দেখাই দিছোঁ মিটাৰটো চাওক কাটা হিলাই নাই 0-0তে থাকে হয় এনেকুৱাই আৰু এক্সিডেণ্ট এইডোখৰ জেগাত আমি বেছিভাগ ফটো চটো মাৰোঁ আৰু ই স্কুটি ৰখাই দিলে হেল্ল' মাদাৰ ফাকাৰ হেল্ল' তই নোখোৱা কি হ'ল দোকানীজনেতো খুৱাই ন তোৰ মানে পইচা দিলে খুৱাবই এনে কি দূৰৰ বাচ্ছা কি জানে তো এনেই আৰু আহিলোঁ কৰিলোঁ এইখিনিতে বহুত গৰম বেলেগ এদিনা ভালকৈ কৰিম মানে যেতিয়া লগৰখিনি মানে ফুৰোঁ ঘূৰিম তেতিয়া ভালকৈ কৰিম আৰু তেতিয়া কৰা নহয় এতিয়া এনেহে কৰিছোঁ ই গুৱাহাটী গৈ আছে বোলে দেই আমি বাই বাই বুলিহে ক'লোঁ আৰু যাগে যা কি কৰে একদম হেৰিটো চাব এতিয়া ভিউটো চাব দে মানে ভিউটো পুৰা মজা এই পাছবেলা এইডোখৰ পুৰা মজা হৈ থাকে বেমাৰ মই গা চা ধুইহে ওলাইছোঁ ইয়াৰ পৰা যাওঁগৈ আৰু দেই
কওক চাউলৰ দাম বাঢ়িলে আমি ফটোৰ পুতেক লৈ আহিলোঁ পাৰ্টি চেঞ্জ সেইবিলাক গজেনৰ পুতেকে গাড়ী লৈ মানে বাইক লৈ গেলেমাৰ এখন লৈ আগুৱাই গৈছে এতিয়া আমি এই সেয়া আৰু এতিয়া আমি বিষ্ণুপুৰ পাই গ'লোহি আমি গৈ আছোঁ আমি মানে এতিয়া গৈ আছোঁ পাৰ্টি চেঞ্জ কৰিছোঁ ভিডিঅ'টোতে মই কৈছোঁ ই চলাই আছে এয়া পুৰা 30ত যাবি দেই আমাক কাটাই নুঠে অ' কাটাই বেয়া বোলে গেট পাম এইটো চাটামুলি বুলি কৈছে এই ধুনীয়া লাগিছে দেই ঐ তেনেতে হৰ্ণ নামাৰিব দেই এইটো বিড়ি খাই আছে এতিয়া আমি এনাইল গেট পাম আমি দুটাই গগৈ মই তাতে কাম কৰিম আমাৰ দেউতাক দেখিছিলা নেকি ৰঙা ব্ৰইলাৰ চুট পিন্ধি আছিলা বৈ ডাইৰেক্ট কৰ্ণবৰ্ধন অনুষ্ঠানলৈ হ'ব A few moments later. তো গাইজ চাব এতিয়া ই কোকোকোলাটো কেনেকৈ খাব খা এই ভিডিঅ'বিলাকত যে ঘূৰাই গোটেইটো খাই দিয়ে যে তেনেকৈ খা এই ঘূৰা আকৌ মানে কি হ'ল খানা পিনা হৈ গ'ল খালোঁ আৰু এতিয়া ই শিখৰ এটা লৈছে শিখৰটো খাই মেলি আৰু ঘৰলৈহে ৰাওনা লওঁ দেই তো সেয়াই আৰু দেহিৰাম আহি মানে ঘৰ আহি গ'লোঁ আৰু এতিয়া কিনো কৰিম এইটো চক আমাৰ ৰকি কমেণ্ট কৰক আপোনালোকৰ ঘৰত এনেকুৱা মানে পূৰা জীৱ মানে জন্তু আছেনে নাই পোহনীয়া জন্তু আছেনে নাই কমেণ্ট কৰক মানে সেইটো লাগিলে আপোনাৰ চৰায়ে হওক ভাটৌৱে হওক মানে বা মেকুৰীয়ে হওক বা কুকুৰে হওক বা তেনেকুৱা বাঘেই হওক মানে এনেকুৱা পোহনীয়া জন্তু আছেনে নাই বাৰু কওকচোন কমেণ্ট কৰক মানে কিবা এটা ভাল লাগে আৰু ন ঘৰলৈ অহাৰ পিছত মানে কেনেকৈ লাগি থাকে বা কেনেকৈ মৰম কৰি থাকে আমাক কমেণ্ট এটা কওকচোন আপোনালোকৰ ঘৰত আছেনে নাই মানে কি আছে কুকুৰ